আপোনালোকৰ মাজৰ বহুতেই কৈ আছিল বা তুমি আগৰ দৰে অসমীয়াত ব্লগবোৰ দিবাচোন বুলি, কিন্তু মই হিন্দীত কিয় বনাইছিলোঁ আজি নকওঁ বাৰু, কম পাছতকৈ। আজি আমি এফালে যাম বুলি ভাবিছোঁ, মানে আকাশীগংগা নামটো হয়তো চাগে বহুতে শুনিছে। তাত শিৱৰাত্ৰিৰ সময়ত মানে মেলা হয়, তো সেইকাৰণে তাত যাওঁ বুলি ভাবিলোঁ। তাত মানে বহুত ধৰণৰ বস্তুবোৰ পোৱা যায়, যিবোৰ এনেই পোৱা নাযায় ইমানকৈ। তো মায়ে ক'লে আজি তাতে যাওঁ, গৈ পেলাই চাই আহোঁ কি কি ওলাইছে। আৰু বহুত বছৰ হ'ল আমি নোযোৱা, আগত সৰু থাকোঁতেই গৈছিলোঁ এবাৰ দুবাৰমান, ওচৰত যদিও হয় তথাপিতো যোৱা নহয়। তেনেকৈ গ'লোঁ আৰু গৈ প্ৰথমতে কিতাপৰ দোকানৰ পৰা এখন কিতাপৰ দৰকাৰ হৈছিল, সেইখন শিৱপুৰাণ। মায়ে কৈ আছিল সেইখন বহুত দিনৰ পৰা ল'ম বুলি, তাকে ল'লোঁ। আৰু এনেকুৱা দীঘল ধাৰি দুখন ল'লোঁ, মানে যিবোৰ বস্তু লাগতিয়াল সেইবোৰহে লৈছোঁ দেই। আৰু সেইকেইখন দোকানতহে মই ভিডিঅ' কৰিছোঁ, মানে যিবোৰ বস্তু লৈছিলোঁ। আৰু কিছুমান লৈছিলোঁ, যিহেতু ভিডিঅ'টো বহুত চুটি, ইমান সোপা বস্তু দেখুৱাব নোৱাৰি, সেইকাৰণে পাৰাখিনি দেখুৱালোঁ। আজিলৈ ইমানে, বাই।